নমস্কাৰ, এইটো মুহূৰ্তত লৈ আহিছোঁ অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আগৰ ভিডিঅ'বোৰত মোক বহুতো হিতাধিকাৰীয়ে কমেণ্টৰ জৰিয়তে কমন এটা প্ৰশ্ন বাৰম্বাৰ সুধিছে যে অৰুণোদয় আঁচনিত তেওঁলোকে আবেদন কৰিছিলে, কিন্তু আবেদন কৰাৰ পাছতো তেওঁলোকৰ যি কিস্তি আছিল সেই কিস্তিৰ টকাসমূহ এতিয়ালৈকে পোৱা নাই। সেইবাবে আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰ দিবৰ চেষ্টা কৰিম। লগতে কিয় টকাসমূহ অহা নাই এই বিষয়ে সম্পূৰ্ণ কথা আলোচনা কৰিম। গতিকে তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ নিতৌ সকলোৰে আগত পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি লগতে এটা লাইক কৰি দিব বুলি আশা কৰিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকক কওঁ, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চালে আপোনালোকে কথাখিনি সম্পূৰ্ণখিনি বুজিবলৈ পাৰিবা। কিছুমানে আছে ভিডিঅ'টো সম্পূৰ্ণখিনি নাচায় আৰু ভালকৈ বুজি নাপায়, তাৰ পাছত নুবুজি কমেণ্ট কৰি থাকে। তো গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি চালেহে আপোনালোকে সকলোখিনি কথা বুজিবলৈ পাৰিবা বুলি আশা কৰিছোঁ। মই এতিয়া আলোচনা কৰিব ওলাইছোঁ যে আবেদন কৰাৰ পাছতো তেওঁলোকৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় এটাও কিস্তি এতিয়ালৈকে সোমোৱা নাই। তেওঁলোকৰ নোসোমোৱাৰ কাৰণটো কি হ'ব পাৰে? মই জনামতে তেওঁলোকৰ নোসোমোৱাৰ কাৰণটো প্ৰধান আৰু গুৰুত্বপূৰ্ণ কাৰণ এটাই হ'ব পাৰে, তেওঁলোকৰ যি বেংকৰ একাউণ্ট আছে, তো সেই বেংকৰ একাউণ্টৰ লগত 2-3 বছৰৰ পৰা কোনো লেনদেন হোৱা নাই, অৰ্থাৎ সেই বেংকৰ একাউণ্টটো ব্লক হৈ আছে। অৰ্থাৎ তেওঁলোকে সেই বেংকৰ একাউণ্টটো জমা দিছে যিটো ব্লক হৈ আছে, বা তেওঁলোকে KYC কৰা নাই। KYC নকৰাৰ কাৰণে বেংকৰ বহীটো ব্লক হৈ থাকিব পাৰে, আৰু বেংকৰ বহীটো যেতিয়া ব্লক হৈ থাকিব তেতিয়াহ'লে পইচা কেনেকৈ সোমাব, সেইটো এটা কাৰণ হ'ব পাৰে। তাৰ উপৰিও বহুতো এনেকুৱা হিতাধিকাৰী আছে যিয়ে বন্ধন বেংকৰ একাউণ্ট জমা দিছে। তো বন্ধন বেংকৰ একাউণ্ট জমা দিয়াৰ ফলতো তেওঁলোকৰ হয়তো টকাসমূহ নোহোৱাৰ কাৰণ এটা হ'ব পাৰে। লগতে বহুতো এনেকুৱা হিতাধিকাৰী আছে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশৰ বেংকৰ যি বহী আছে সেই বহীও হয়তো জমা দিছে। সেই কাৰণতো তেওঁলোকৰ যি অৰুণোদয় আঁচনিৰ যি কিস্তিসমূহ আছে, হয়তো এইবিলাক গুৰুত্বপূৰ্ণ কাৰণৰ কাৰণেই হয়তো তেওঁলোকৰ যি 830 টকাকৈ মাহিলী আহিব লাগে অহা নাই। তো আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা উপকৃত পাইছে। হয়তো এইবিলাক যদি কাৰণ হৈছে তেনেহ'লে আপোনালোকে নাপায়। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পৰিয়ালটোৰ এজন সদস্য হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।